মই দিজুমণি আপোনালোক সকলোকে পুনৰবাৰ মোৰ আন এটি ব্লগলৈ স্বাগতম জনাইছোঁ। আহকচোন আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া পিঠাগুড়ি খুন্দি আছে ঢেঁকীত, তাৰ পিছত বনাব টেকেলি পিঠা। মই খাই খুব ভাল পাওঁ, আপোনালোকে বাৰু খাই ভাল পায়নে? কমেণ্ট কৰি জনাবচোন। এয়া গৰম গৰম টেকেলি পিঠা। চাহ পিঠা খাই আহিছোঁ বাৰীৰ ফালে। এয়া ইমান ধুনীয়াকৈ খেতি কৰিছে, ইমান ধুনীয়া পৰিৱেশ, লগতে ইমান ধুনীয়াকৈ পৰিপাটিকৈ লাইন বাই লাইন, দেখি ভাল লাগিছে। ধানবোৰ পকিছে, ধানবোৰ পকা দেখি আমি সৰুতে এটা নৃত্য কৰিছিলোঁ, সেই গানটো আজি মনলৈ আহিছে। সোণ গুটি ধাননি পকিবৰে জাক, চহৰৰে ডেকাটি মিঠা মিঠা মাত। হয়নে? আপোনালোকৰ বাৰু মনলৈ আহেনে এনেকৈ দেখিলে? এয়া এইফালে ধানবোৰ কাটি আনিছে, এইবোৰক বোলে কয় ডাংৰি। মই প্ৰথম শুনিছোঁ, যদি উচ্চাৰণত ভুল হয় শুধৰাই দিব। এয়া ডাংৰিবোৰ কাটি ধুনীয়াকৈ চোতালত খুলি দিছে, খুলি ইয়াৰ পিছত মাৰিব মাৰণ। কেনেকৈ মাৰে আপোনালোকক দেখুৱাম, আহক ভিডিঅ'টো আগলৈ চাই যাওঁ। এয়া ট্ৰেক্টৰ আহিব এতিয়া, এয়া ট্ৰেক্টৰ আহিছে, ট্ৰেক্টৰ আহি মাৰণ মাৰি আছে। আজিৰ যুগত আগৰ দৰে তেনেকুৱা গৰুৰে মাৰণ মৰা নাযায়, ট্ৰেক্টৰৰ সহায়ত অতি সহজতে কম সময়তে মাৰণ মৰা হয় আৰু কষ্টও কমতে হয় আৰু সুবিধাও হয়। এবাৰ মাৰণ মৰা হৈ গ'ল, তাৰ পিছত ডাংৰিবোৰ লুটিয়াই দিছে, কাৰণ ধানবোৰ গোটেই সৰি যোৱা নাই, সেইবোৰ লুটিয়াই দি আৰু এবাৰ মাৰণ মাৰিব। তাৰ পিছত সেইখিনি উলিয়াই আপোনালোকক তাৰপিছত কি কৰে দেখুৱাম, আহক ভিডিঅ'টো চাই যাওঁ। ছেকেণ্ডবাৰ মাৰণ মৰা হোৱালৈ ৰাতিয়ে হ'ল, এতিয়া বিচি আছে ধান। এনেকৈ বোলে ধান বিচে, ময়ো নাজানো, প্ৰথম দেখিছোঁ। এয়া ফেন লগাই দিছে আৰু চালনীত ধানখিনি লৈছে আৰু ধানখিনি তললৈ পেলাই দিছে আৰু যিখিনি ধূলি সেইখিনি উৰি গৈছে। এইফালে মোৰ শহুৰ দেউতা আৰু শাহুমাই এয়া ধান বহাইছে, উখোৱা চাউল বনাব। তেনেকৈ বনাই মই দেখা নাছিলোঁ প্ৰথমতে। এয়া থালিত দিছে ধান, তাত পানী দিছে, পানীৰ পৰিমাণটো কিমান দিছে মই আপোনালোকক ক'ব নোৱাৰিম। এই ধানবোৰ যেতিয়া ফাট মেলিব তেতিয়া উখোৱা চাউল হৈ যাব। এয়া এক থালি উখোৱা চাউল হৈ গৈছে, ৰাতিপুৱা আপোনালোকক দেখুৱাম কেনেকুৱা হয়। এয়া দেখিছে নহয়, ধানবোৰত ধুনীয়াকৈ ফাট মেলিছে আৰু এই ধানবোৰ ৰ'দত শুকুৱাব লাগিব ৩-৪ দিনলৈকে। এয়া দেখিছে কি ধুনীয়াকৈ ফাট মেলিছে ধানবোৰ আৰু এয়া দিছে ৰ'দত আৰু শাহুমাই এইবোৰ লাৰি আছে যাতে সোনকালে শুকায়। আজিৰ ভিডিঅ'টো ইমানতে সামৰিলোঁ। যদি ভিডিঅ'টো চাই ভাল পায়, লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।